বিলাকক খুৱাই পেলাই সিহঁতৰ ঘাটিবিলাক ইয়াত মানে পাতি ল'ব তেনেকুৱা কিবা চিন্তা হৈছে নেকি? সেইটোতো বৰ্তমান দেখা গৈ আছে। আমাৰ এতিয়া কোন ল'ৰা কিছুমানক এনেকৈ খুৱাই আছে, এনেকৈ তেওঁলোকে কি বস্তু আজি অলপ খাইছে কালি অলপ খাইছে, খাই মানে কিছুমানে নষ্ট হৈ গৈছে, দুই এটাকৈ এনেকৈ হৈ আছে। আৰু এইটো যে আৰু নহ'ব তাৰ কোনো অৰ্থ নাই। কাৰণ এইটো মই অলপ আগতে কৈছোঁ কৰোণা ভাইৰাছতকৈ অতিক্ৰম কৰি যোৱা এইটো এই ভাইৰাছ। কৰোণা ভাইৰাছক আপুনি ইনজেকশ্যন পাতি ঔষধ দিলে ভাল হয়, এই ভাইৰাছত আপুনি ঔষধ দিলে ভাল নহয়। গতিকে যিহেতুকে একবাৰ যদি খাই পাইছে সি আৰু দ্বিতীয়বাৰ এৰি দিব নোখোজে। মই জানাত অৱশ্যে মই খাই পোৱা নাই, কিন্তু মই জানাত মই যিটো দেখি আছোঁ। গতিকে সাংঘাতিক হেৰিটো এই ঘাটিটো যাতে আজি মিডিয়াত থৈ উৎখাত কৰিব পাৰে তাৰ বাবে মই টানি অনুৰোধ কৰিছোঁ। আমাৰ এই অৱশ্যে নাজানো ঠিক এনেকুৱা এটা হৈ আছে কি আতংক সৃষ্টি হৈ আছে। অৱশ্যে কিহৰ কি কথা কিবা এটা মই চুৰ বুলি ভাবোঁ, নতুবা নেকি ভাইৰাছ থকা মানুহ পলাই আছে নেকি সেইটো বুলি ভাবোঁ আমি। সেই ভাবিতো আমাৰ ল'ৰা মাখাই এতিয়া আপোনাৰ ৰাতি মানে গাৰ্ড ডিউটি দিয়াতে এই আজিৰ ভাইৰাছটো ধৰা পৰিছে। সেইটোৱে যোৱাকালি 3জন আছিলে, এতিয়া বৰ্তমান 2জন আছে। এই 2জন তেওঁলোকৰ তাতে ষ্টেটমেণ্টটো ল'লি নিশ্চয় কিবা নহয় কিবা এটা ওলাই পৰিব। বাহিৰৰ ল'ৰা আহে নেকি ইয়াত? বাহিৰৰ ল'ৰা আহে, ইয়াতে বাহিৰৰ ল'ৰা আহে। এতিয়া ধৰক এই ভাগৰ পৰা আপোনাৰ ক'ৰবাত হাচৰা হৈছেটোৰ পৰা মানুহ আহে, ক'ৰ মানুহ আহে, ভৱানীপুৰৰ পৰা কিবা সেনেকৈ আহে, শিলবাৰীৰ পৰা আহে, ক'ৰ আহে। আমিতো বুঢ়া মানুহ, মই আছোঁ কৰ্মত থকা মানুহ। কেতিয়া ল'ৰা মাখা ক'লে মই শুনো, মই স্পষ্টভাৱে নাজানো। বহুত দিন এই কামটো বহুত দিন পৰা চলি আছে। আগতে আপোনালোকে পুলিচক খবৰ দিছিল নেকি? পুলিচক খবৰ ঠিক কেনেকৈ হাতেলিতো ধৰিব পৰা নাই, যদিও মানে পুলিচক ইনফৰ্ম কৰা হৈছে। তেওঁলোকে কৈছে আমিও চেষ্টা চলাই আছোঁ তেওঁলোকক ধৰাৰ কাৰণে, কিন্তু সেনেকৈ হাতেলিতে পোৱা নাছিল। যোৱাকালি আপোনালোকে নিজে হাতেলতে পাইছোঁ। পুলিচক গতাই দিছিল? অৱশ্যে এইটো কোৱা হৈছিল পুলিচ বাহিনী আমাৰ। মই অৱশ্যে যোৱাকালি মই নাছিলোঁ। তেওঁলোকে কৈছে যে আপোনালোকে চাৰ্চ কৰিব পাৰে, ইনকুৱাৰী কৰি চাব পাৰে, তেতিয়া নিশ্চয় হৈ যাব পাৰে। তাৰপিছত তেওঁলোকে FIR লিখিব লাগে যে FIR লিখা নাই, আৰু তেওঁলোকেও মানে চাৰ্চ নল'লে। সেই হিচাপে তেওঁলোকে ধৰিলৈকে কোনো প্ৰমাণ নহ'ল। প্ৰমাণ নোহোৱাৰ কাৰণে যোৱাকালি বোলে এৰি দিছে। তাৰপিছত আকৌ আৰু 2টা বজাত এই আপোনাৰ বাজেটটো কৰা হৈছে। বাজেট লগ করছ